আৰে চাওক এটা কেমেৰা কৰি আছে এতিয়ালৈকে পিছত চাওক ইয়াৰ কেতিয়া কেমেৰা হোৱাই নাই এতিয়ালৈকে আৰে বহুত গাড়ী আছে আৰু বহুত আজি অলপমান পানী কিবা কম দেখা পাইছোঁ কিবা বেলেগ জেগা যেন লাগিছে এইটো আৰু এইফালৰ পৰা গ'লে কিবা ভূটান সৰলপাৰা লিখিছে ন এতিয়া বহুত মানুহ আছে আমাকে যাব লগা হয় চাৰে 4 ঘণ্টা ইয়াৰ পৰা গধূলি অকণমান গধূলি হ'ব সৰলপাৰা আৰু ইয়াত লিখা সৰলপাৰা বুলি উল্টা লিখা আছে আৰু বেলিটো বেলি গেল এতিয়া চাওক কেনেকুৱা হৈছে বেলিটো এতিয়া বেলি পৰা গেল আৰু এতিয়া আমি ভাতত খাই ফটো উঠিম আৰু ইয়াত বহুত মানুহ আছে বিক্ৰম ভিডিঅ' আছে ভিডিঅ' ইয়াত বহুত মানে ফটো উঠিছে কাৰণ আমি আৰু আগতে যাব লাগিছিল কিন্তু এতিয়া আগলৈ নাযাওঁ হয়তো ধুনীয়া হৈছে ভিডিঅ'টো ধুনীয়া হৈছে কাৰণ আমি এতিয়া যাম ঘৰলৈ আৰু ভাত খাব লগা আছে এইফালে আপোনাৰ ফটো টেংকা তুলিম আমি পিছত কেমেৰা কৰিম সৰলপাৰা লিখা আছে আৰু ইয়াত আছে বহুত মানুহবিলাক আজি আহিছে কাৰণ আজি মানুহ ইমান মই বেছি দেখা পোৱা নাই অকণমান কম লিখিছে আমাৰ জাতীয় অলপমান কমি আছে আমাৰ পিছত আছে অকণমান ঘূৰি আছোঁ অকণমান কিমান আৰু ঘূৰি থাকিম অকণমান টাইম পাছ কৰি আছোঁ এতিয়া ভাত খাই লগে গুচি যাব লাগিব আৰু ইয়াত আছে মোৰ ৰাভাৰ বাজাৰ ধুনীয়া ভিউ এইটো ভিউটোৰ কাৰণে খুব ভাল লাগে ভিউটো আমি এটাই কথা ক'ব খোজোঁ যে বহুত দূৰৰ পৰা আহিছোঁ এতিয়া যাব হ'লে বহুত টাইম লাগিব ভালে চাগে অকণমান ঘূৰি আছোঁ খাইছে পাৰ্টিৰ পৰা ফ্ৰী আছে এনজয় অনেক কি খাই বহি আছে কাৰণ আজি প্ৰথমে কিন্তু ভাল লাগিব দেই ইমান ভিউ ধুনীয়া ভিউ হৈ থাকে মায়ে ৰাভাৰ আহিছে নাথাকিলে বিশেষ জেগা সেইকাৰণে ৰাস্তাটো ইমান বেয়া 40 কিলোমিটাৰ পৰা ৰাস্তা বেয়া হৈ থাকে ৰাস্তা বেয়া আজি প্ৰথম আজি পূৰা আমনি লাগিব দেখা দিম না এটা কি চলো হা এটাই ডাঙৰ পানী এতিয়া আমাক ভাত খাব লাগে কেইটা দিন 6টা দিন না আৰু এবাৰ 6টা দিন